এটা অনুভৱ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, যিহেতু বৰ্তমান সময়ছোৱাত এখন অসমীয়া চিনেমা খুব ভালদৰে গৈ আছে, খুব ভাল খবৰ। কিন্তু মই আন এটা আনুষংগিক কথাহে ক'ব বিচাৰিছোঁ। এইবাৰ চিনেমাখনৰ যি সময়ছোৱাত প্ৰচাৰ চলিছিলে, সেই সময়ছোৱাত মোৰ মনলৈ এটা ধাৰণা আহিছিল যে চিনেমাখনৰ প্ৰচাৰ কৌশল ক'ৰবাত ৰৈ গৈছে নেকি, বা প্ৰচাৰ অলপ কম হৈছে নেকি। কাৰণ মই এবাৰ ছবিখনৰ প্ৰচাৰ সময়ছোৱাত দেখিবলৈ পোৱা নাছিলোঁ কোনো স্কুললৈ টিমটো যোৱা, কোনোবা মহাবিদ্যালয়ত গৈ পেলাই খুব প্ৰচাৰ চলোৱা দেখা নাছিলোঁ, কোনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই ৰেলী কৰা দেখা নাছিলোঁ। তাৰপিছত খুব গুৱাহাটী মহানগৰীতে যিহেতু মই বৰ্তমান সময়ছোৱাত কৰ্মসূত্ৰে থাকোঁ, গতিকে সেই সময়ছোৱাতো কিন্তু গুৱাহাটী মহানগৰীত কোনো ধৰণৰ ডাঙৰ হৰ্ডিং দেখিবলৈ পোৱা নাছিলোঁ। খুব ধৰণৰ লাইটিং লগা, চমক থকা কোনো হৰ্ডিং দেখা নাই। তাৰ উপৰিও মই কোনো ধৰণৰ খবৰ পোৱা নাছিলোঁ যে ডাঙৰ ডাঙৰ বিলাসী গাড়ী লৈ পেলাই এটা ডাঙৰ ৰেলী গুৱাহাটী মাজমজিয়াদি গৈছে, দেখা নাই। কিন্তু ইয়াৰ পূৰ্বৰ চিনেমাসমূহত দেখিছিলোঁ। গতিকে মই ভাবিছিলোঁ যে এনেধৰণে প্ৰচাৰ কৰি পেলাই এখন চিনেমা হিট হ'ব জানো। কিন্তু মোৰ ধাৰণা ভুল প্ৰমাণিত হ'ল। যে খুব সাধাৰণভাৱে এখন ছবি প্ৰচাৰ কৰিও তেখেতসকলে ৰাইজৰ মৰম আঁকোৱালিবলৈ সক্ষম হৈছে। তাৰ উপৰিও আৰু এটা কথা, বিদুৰ ভাইত এজন প্ৰযোজক নাই, প্ৰায় 12জনকৈ প্ৰযোজক আছে। 12জনকৈ হয়তো বেছিও থাকিব পাৰে, কমো থাকিব পাৰে। মোৰ ডাইৰেক্ট সংখ্যাটো হয়তো মই ভুল ক'ব পাৰোঁ। কিন্তু আৰু এটা কথা মনলৈ আহিছে, খুব নামী দামী তাৰকা নাই ছবিখনত। তৎসত্বেও কিন্তু ছবিখন আঁকোৱালি লৈছে। আচলতে মানুহৰ যেতিয়া বিশ্বাস জন্মে এখন চিনেমাৰ ওপৰত, নিশ্চয়কৈ আঁকোৱালি ল'ব। কিন্তু আগন্তুক যিসমূহ ছবি আহিছে, সেই ছবিসমূহো তেনেধৰণে প্ৰচাৰ কৰক, সাধাৰণভাৱে প্ৰচাৰ কৰক, কাকো অসুবিধা নিদিয়াকৈ প্ৰচাৰ কৰক, আৰু কাম ভাল হ'লে নিশ্চয়কৈ আঁকোৱালি ল'ব।